হেল্ল' বন্ধু বান্ধৱীহঁত, তোমালোকৰ খবৰ বাৰু ভালনে? আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ নতুন এটা ভিডিঅ' ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ। গতিকে ইয়াৰে যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি আজি তোমালোকক জনাবলৈ যত্ন কৰিম। গতিকে আজি প্ৰথমতেই তোমালোকে চোৱা, আজিৰ পাঠৰ প্ৰথমটো প্ৰশ্ন হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? ইয়াৰে প্ৰশ্ন উত্তৰটো তোমালোকে নিশ্চয়কৈ জানায়ে। মোৰ আগৰ ভিডিঅ'ত ইয়াৰে প্ৰশ্ন উত্তৰটো তোমালোকক জনাইছোঁ। ইয়াৰে প্ৰশ্নৰ উত্তৰটো হৈছে শ্ৰমিক দল। তাৰপিছৰ প্ৰশ্নটো হৈছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰে উত্তৰটো হৈছে কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ মাৰ্চ মাহত। তাৰপিছৰ প্ৰশ্ন হৈছে 3 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰে উত্তৰটো হৈছে সচ্চিদানন্দ সিনহা। সচ্চিদানন্দ সিনহা আছিল সংবিধান সভাৰ প্ৰথমজন সভাপতি। তাৰে পিছৰ প্ৰশ্ন 4 নম্বৰ, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। এওঁ আছিল খচৰা সমিতিৰ অধ্যক্ষ। তাৰ পিছৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন হৈছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনীৰ মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে? 5 নম্বৰ প্ৰশ্ন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে? উত্তৰটো হৈছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 42তম সংশোধনী মতে আৰু সন্নিৱিষ্ট হৈছিল। আৰু এই 42তম সংশোধনী হৈছিল 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে। তাৰ পিছৰ প্ৰশ্ন হৈছে 6 নম্বৰ, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰটো হৈছে লেটিন শব্দ ফ'ডাছৰ পৰা, FOEDUS ফ'ডাছ। তাৰ পিছৰ প্ৰশ্ন 7, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ইয়াৰে উত্তৰটো আমি সকলোৱে জানো যে নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। কিন্তু ইয়াৰ লগত ৰিলেশ্যন থকা আন এটা প্ৰশ্ন হৈছে যে দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম কি? আমি দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম লিখিবলৈ হ'লে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামটোৱেই লিখিব লাগিব। আন এটা প্ৰশ্ন হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? উত্তৰটো হৈছে ইংলেণ্ডৰ পৰা। গতিকে ইয়াৰ লগতে সন্নিৱিষ্ট আন এটা প্ৰশ্ন হৈছে যে আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰৰ ধাৰণা, সেই যুক্তৰাষ্ট্ৰৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব কানাডাৰ পৰা। তাৰপিছৰ প্ৰশ্ন হৈছে যে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ কিয় পঠাইছিল? ইয়াৰ এনচাৰটো কিতাপতে আছে, পাঠ্যপুথিতে আছে, পেজ নম্বৰ 1 নম্বৰ পেজত আছে। সেইটো এনচাৰটো মই তোমালোকক দেখুৱাই আছোঁ। 1 নম্বৰ পেজৰ একেবাৰে তলৰ পিনে আছে, ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। তাৰে পিছৰ প্ৰশ্নটো হৈছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1947 চনৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনত ভিত্তিত চলিছিল আৰু এই আইনখন ব্ৰিটিছ চৰকাৰে প্ৰস্তুত কৰিছিল। আন এটা প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন হৈছে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? এই প্ৰশ্নৰ উত্তৰটো আমাৰ এই পাঠ্যপুথিতে 2 নম্বৰ পেজত আছে। মই তোমালোকক দেখাবলৈ যত্ন কৰিম। 2 নম্বৰ পেজৰ একেবাৰে তলৰ পিনে আছে উত্তৰটো, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধান ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ থকা বৃহৎ শক্তি। আন এটা প্ৰশ্ন হৈছে সাৰ্বভৌম মানে কি বুজা? ইয়াৰ এনচাৰটো আমাৰ এই পাঠ্যপুথিতে আছে, পেজ নম্বৰ 5ত আছে। গতিকে সেইটো তোমালোকে চোৱা। এই প্ৰশ্নৰ উত্তৰ হৈছে সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। আন এটা প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন হৈছে কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
আগতেই পাই আহিছোঁ যে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 42তম সংবিধান সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত আন এটা প্ৰশ্ন, সেইটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? ইয়াৰে এনচাৰটো মই তোমালোকক দেখুৱাই আছোঁ। যি সংবিধান ব্যৱস্থাত এককেন্দ্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ একাত্ম হৈ থাকে তাকে অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে। ভাৰতবৰ্ষৰ সংবিধান এককেন্দ্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ মিলন বাবে সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষক এখন অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে। আন এটা প্ৰশ্ন, 7 নম্বৰ প্ৰশ্ন হৈছে কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰে উত্তৰটো হৈছে পেজ নম্বৰ 9ত যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় প্ৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল।